নমস্কাৰ বন্ধুসকল, ইতিমধ্যে নতুন এটি আপডেট আহিছে ই ভোটাৰৰ কাৰণে। ই ভোটাৰনো কি, কিন্তু ই ভোটাৰ আইডিনো কি কৰে বা ইয়াক কেনেকৈ ডাউনলোড কৰিব পাৰি, ইয়াক ডাউনলোড কৰোঁতে কি ডিটেইলছ প্ৰয়োজন প্ৰচেছ এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ই ভোটাৰ হৈছে আপোনালোকে ছেম টু ছেম আধাৰ কাৰ্ডৰ দৰে ইয়াক ই ভোটাৰ হিচাপে ওলাব পাৰিব, ডাউনলোড কৰিব পাৰিব। যেনেকৈ আধাৰ কাৰ্ডত বাৰ কোড থাকে, ঠিক তেনেকৈ ভোটাৰ কাৰ্ডতো বাৰ কোড থাকিব। বন্ধু বান্ধৱীসকল, ইয়াক NSP পৰ্টেলৰ দ্বাৰা ডাউনলোড কৰিব পাৰিব। এতিয়া 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ডাউনলোড কৰা। এতিয়া আপডেটটো আহিছে, কিন্তু এতিয়া ভোটাৰ কাৰ্ড ডাউনলোড কৰিব নোৱাৰিব। প্ৰথমতে NSP পৰ্টেলটো লগইন কৰি ল'ব লাগিব। তাৰ পিছত ইপিক নাম্বাৰ দি ভেৰিফাই, মোবাইল নাম্বাৰ ভেৰিফাই, OTP দি ভোটাৰ আইডি ডাউনলোড কৰিব পাৰিব। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অন কৰি ল'ব, তাতে লিখিব NVSP। তাৰপিছত চাৰ্চ বাটনত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমটো ৱেবছাইটত ক্লিক কৰক। তাৰপিছত দেখিবলৈ পাব আপোনালোকে দুটাকৈ নতুন আপডেট আহিছে। লগইন ৰেজিষ্টাৰত ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকে এতিয়া যদি আপোনালোকৰ ইউজাৰ নেম আৰু পাছৱৰ্ড নাই আগতে, তেতিয়াহ'লে আপোনাৰ ডণ্ট হেভ একাউণ্ট ৰেজিষ্টাৰ এছ এ নিউ ইউজাৰ এইটো ক্লিক কৰি আপোনালোকে এখন নতুনকৈ একাউণ্ট বনাই ল'ব পাৰিব। এতিয়া মোৰ আগত আছে, মই এতিয়া লগইন হৈ লৈছোঁ। লগইন হোৱাৰ লগে লগে এই পেজটো আপোনালোকে দেখিবলৈ পাব। এই পেজটোত আপোনালোকে তলত দেখিবলৈ পাব আপোনালোকে এতিয়া নতুনকৈ আপডেট আহিছে, ডাউনলোড ইপিক KYC দুটা আপডেট আহিছে আপোনালোকে দেখিছে। ডাউনলোড ইপিকত ক্লিক কৰিলে আপোনালোকে ভোটাৰ আইডি ডাউনলোড কৰিব পাৰিব। আৰু এতিয়া ভোটাৰ আইডি ডাউনলোড নহয়, 1 ফেব্ৰুৱাৰীৰ পৰা ডাউনলোড ষ্টাৰ্ট হ'ব। আৰু ফ্ৰম ৰেফাৰেঞ্চ নম্বৰ ইয়াত ক্লিক কৰিলে আপোনালোকে যেতিয়া নেকি ভোটাৰ আইডি এপ্লাই কৰিছিল, তেতিয়া ৰেফাৰেঞ্চ নম্বৰটো ইয়াত বহুৱাই আপোনালোকে ভোটাৰ আইডি ডাউনলোড কৰিব পাৰিব। ইয়াত যদি আপোনালোকে ৰেফাৰেঞ্চ নম্বৰত ক্লিক কৰি যদি তলত ক্লিক কৰে, তেতিয়াও আপোনালোকে ভোটাৰ আইডিখন ডাউনলোড কৰিব পাৰিব। তাৰপিছত ষ্টেট ছিলেক্ট কৰি আপোনালোকে ভোটাৰ আইডি ডাউনলোড কৰিব পাৰিব। কাৰোবাৰ যদি ইপিক নম্বৰ আছে, ইপিক নম্বৰ দি ইয়াতে আপোনালোকে ইপিক নম্বৰটো বহুৱাই ষ্টেটটো বহুৱাই চাৰ্চ কৰিব পাৰি। আৰু যদি কাৰোবাৰ ইপিক নম্বৰ আৰু ৰেফাৰেঞ্চ নম্বৰ আছে, ৰেফাৰেঞ্চ নম্বৰটো বহুৱাই আপোনালোকে ভোটাৰ আইডিখন ডাউনলোড কৰিব পাৰিব। এতিয়া মই ৰেফাৰেঞ্চ নম্বৰটো বহুৱাই এতিয়া ষ্টেটটো ছিলেক্ট কৰি চাৰ্চ বাটনত ক্লিক কৰিছোঁ। আপোনালোকে তলত দেখিবলৈ পাব, এতিয়া তলত দেখিছে আপোনালোকে কেনেকৈ আহিছে। এতিয়া আপোনালোকে লিখিছে ইয়ৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইজ নট ইউনিক ইন ৰুল, কাইণ্ডলি কনফাৰ্ম থ্ৰু KYC ডেট ইট বিলং টু ইউ। তাৰপিছত আৰু তলত লিখিছে ইপিক ডাউনলোড ফেচিলিটি ইজ অনলি এভেইলেবল উইথ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ or register email ID. You can update the same through KYC here. This facility will be available from 1 February 2001. আপোনালোকে দেখিছে ইয়াত দেখুৱাইছে, মই ক্লিক কৰি চাইছিলোঁ যে 1 ফেব্ৰুৱাৰী তাৰিখে ডাউনলোড কৰিবলৈ চিষ্টেমটো আহিব। This facility will be available from 1 February 2021, মানে 2021 1 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে এই পৰ্টেলটোত গৈ আপোনালোকৰ নিজৰ ইপিক নম্বৰ বা ৰেফাৰেঞ্চ নম্বৰ বহুৱাই আপোনালোকে ভোটাৰ আইডি ডাউনলোড কৰিব পাৰিব। যদি ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, যাতে নতুন ভিডিঅ'বোৰ আপোনালোকে আপডেট পাই থাকে। ধন্যবাদ।